হাই হেল্ল' মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যাই আছোঁ বৰ্তমান নদীত, আপোনালোককো দেখাম বুলি ভাবিছোঁ আমাৰ কাষৰ নদীটো। ফাইনেলি নদী পাই গ'লোঁ। ইয়াতে মানে উখোৱা চাউল মানে ধুব আহিছোঁ, যিহেতু মানে মাটিত মেলি দিলে বহুত মানে ধূলি বালি লাগে, সেইকাৰণে নদীত চাফা কৰি ধুব আহিছোঁ। এইফালে মানে এতিয়া ধুব আৰু লগতে আপোনালোককো দেখাই দিছোঁ আমাৰ নদীটো কেনেকুৱা লাগে ক'ব দেই। সেইফালে চাই লওকচোন, ইমান ধুনীয়াকৈ ধুই আছে, মানে ইয়াতে ধুলে বহুত চিকচিকীয়া হ'ব। ফাইনেলি আহি পালোঁ আৰু এতিয়া মই এয়া কৰি আছোঁ, মানে চাউল ভাজি আছোঁ। যিহেতু মানে সান্দহ খুন্দিলে আগতীয়াকৈ চাউলখিনি ভাজি ল'ব লাগে, এইটো কাৰণে। আৰু আপোনালোকক এটা বস্তু দেখাম দেই, ধুনীয়াকৈ ফুটি আছে ন, কিমান ভাল লাগে বাৰু এনেকুৱা কৰি। আৰু এইফালে মই ঢেঁকী দি আছোঁ, ঢেঁকী শালত। এইফালে আৰু চাউল ভাজি আছে, মই চাউল ভজাৰ পৰা উঠি আহিলোঁ, ধুনীয়া কৰি মানে হেৰি কৰি আছোঁ। চাওকচোন ইহঁতে কি কয়। এইবিলাক আপুনি কি কৰি আছে? সান্দহ গুড়া খুন্দি আছো আৰু পিঠা লাৰু এইবোৰ গোটেই আৰু বনাই আছো আমি। কিহৰ কাৰণে বনাইছে? এই বিহু আহিল যে, মাঘ বিহু, সেইকাৰণে বনাইছো। হয় নেকি? হয়। তেতিয়াহ'লে আলহী মাতিছেনে নাই? আলহী মাতিছো, বহুত আলহী মাতিছো। এতিয়া গুড়া সান্দহ খাব। এই যে আপুনি এইটো কি কৰি আছে? এইটো ভাজি আছো। হয় নেকি? ভাজি পেলাই কি কৰিব লাগে এইটো? ভাজিবলৈ জুই দিব লাগিব। তাৰপিছত যেতিয়া ফুটিব, অঁ, সকলো দিব লাগিব। হৈছে। আৰু এই বস্তুটো মানে কেনেকুৱা কৰি, মানে কেনে ধৰণৰ কৰি খায়? এই বস্তুটো কিছুমানে মাহ কৰি খায়, কিছুমানে ভাজি খায়, কিছুমানে মানে সান্দহ বনাই খায়, কিছুমানে চাহৰ লগত খায়। ঠিক আছে বাৰু। সকলোকে মোৰ ফালৰ পৰা ভোগালী